প্ৰশ্নকাকত ফাদিলৰ গোচৰত গ্ৰেপ্তাৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকত ধনৰ বিনিময়ত ফাদিল কৰাৰ অভিযোগত শুক্ৰবাৰে অসম আৰক্ষীৰ CIDয়ে এখন চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰজনে অংশকালীন শিক্ষক হিচাপেও কাম কৰিছিল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে যোৱা 21 মাৰ্চত অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰথম বৰ্ষৰ গণিতৰ প্ৰশ্নকাকত ফাদিল হৈছিল, যাৰ ফলস্বৰূপে কৰ্তৃপক্ষই পৰীক্ষা বাতিল কৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয়। লগতে অপৰাধ অনুসন্ধান বিভাগ CIDত এজাহাৰ পঞ্জীয়ন কৰা হয়। CIDৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয়, তদন্তৰ সময়ত UPI লেনদেন আৰু একাংশ ছাত্ৰ-ছাত্ৰীৰ বিবৃতিৰ জৰিয়তে বিষয়টো অনুসন্ধান কৰি জানিব পৰা গ'ল যে নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ছাত্ৰ 26 বছৰীয়া যুৱকজনে ধনৰ বিনিময়ত প্ৰশ্নকাকত ফাদিল কৰিছিল। অভিযুক্তৰ পিতৃ নগাঁৱৰ প্ৰাথমিক শাখাৰ পৰা দ্বাদশ শ্ৰেণীলৈকে থকা এখন ব্যক্তিগত বিদ্যালয়ৰ মালিক বুলি জানিবলৈ দিছে বিষয়াগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট 360 ইনচাইট।